অৱশেষত ইউপিপিএলত যোগদান কৰিলে খাম্ফা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰ সংগয়ৰী ইউপিপিএলত যোগদান খাম্ফা বৰগয়াৰী বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিপিএফত মুখ্য আঘাত বিপিএফৰ প্ৰতিষ্ঠাপক উপ সভাপতিগৰাকীয়ে শনিবাৰে যোগদান কৰিলে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত যোগদান কৰে খাম্ফা বৰগয়াৰীয়ে ৰণীঘাটত অনুষ্ঠিত এক বেহাল যোগদান কাৰ্যসূচীত 5 শতাধিক সমৰ্থকক লগত লৈ যোগদান কৰে বিপিএফৰ একালৰ প্ৰভাৱশালী নেতাগৰাকীয়ে এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি ভালে সংখ্যক নেতা আৰু সহস্ৰাধিক জনতা সময়ত গোটেই পৰিস্থিতি হলনি হয় সামাজিক পৰিস্থিতিও হলনি হয় ৰাজনৈতিক পৰিস্থিতিও হলনি হয় আজি বিটিচি ৰাজনীতিক পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ আৰু সকলো নেতাসকলে সেইটোকে চাইছে ইণ্টেলেকচুৱেলসকলে বুদ্ধিজীৱীসকলে সেইটো চাইছে গাঁৱৰ সাধাৰণ ব্যক্তিসকলে সেইটো চাইছে কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব উন্নয়ন হ'ব বিটিচি অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিত হৈ পেলাই ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হৈ থিয় দিব পাৰিব অঞ্চলত সামগ্ৰিক উন্নয়নৰ কথা শিক্ষাৰ উন্নয়নৰ কথা সামাজিক উন্নয়নৰ কথা গোটেই দিশত আমি কেনেকৈ আগুৱাই যাব পাৰিব সেইটো চাই আছে ইয়াৰ কাৰণে মই নিজে চিন্তা কৰি পেলাই নিজে গোটেইটো চাই পেলাই মই আজি বিপিএফ দল ত্যাগ কৰি পেলাই ইউপিপিএল দলত আহিছোঁ চাওক এইটো হাগ্ৰামা মহিলাৰ তেখেতৰ ভুলৰ কাৰণে হৈছে আৰু বহুত নেতাসকলে ইতিমধ্যে যোগাযোগ কৰিছে তেখেতসকলে আহিব আমাৰ উদ্দেশ্যটো হৈছে বিটিআৰখন গঢ়িব লাগে বড়ো জনগোষ্ঠীক আগুৱাই নিব লাগে অইন জনগোষ্ঠীকো আগুৱাই নিব লাগে আৰু বিটিআৰ অঞ্চলটো যাতে অনাগত 25-30 বছৰ 50 বছৰৰ পুনৰ অশান্ত নহয় সেইটোকে আমি লক্ষ্য ৰাখি